मोब्लिब बिफाननि गोहैलो आखुनि थाखायनो दिनै सासे आबादारिनि मानै मोसौआ थैयो। क'क्राझार जिल्ला सिंनि गसाइगाव महकुमानि बासबारि गामियाव दिनै फुंबिलि समाव मोब्लिबनि ताराव नांनानै मानै मोसौ थैनाय जाथाय जालाङो। गसाइगाव खोन्दो मोब्लिब जगायथाय मावख'नि सिङाव थानाय गोबां ओनसोलफोराव रैखाथि गैयै थासारिजों मोब्लिब तारफोरखौ बोनानै थांनाय गोलाव समनिफ्राय गामियारिफोरनो मोब्लिबनि सिबिथाय होबोदों होनना ओनसोलनि रायजोफोरा फोरमायो। बेबायदि समावनो दिनै बासबारि गामिनि देना टुडु मुंनि सासे आबादारिनि मानै मोसौआ मोब्लिबनि बोगथाबनायाव थैयो। गुबुन फारसेथिं गामिनि सुबुंफोरा रैखाथि गैयै थासारिजों मोब्लिब सिबिथाय होनायखौ थाबैनो मोजां खालामनानै होनांगौ होनना गसाइगाव खोन्दो मोब्लिब मावख'आव गोबां बार फोरमायसेयावबो गोसो होनाय नुवाखै होनना फोरमायनायजों लोगोसे रायजो राजाफोरनिफ्राय सम बायदियै मोब्लिब बिलखौल' लानायनि अजद दैखाङो। बे बिथिङाव ओनसोलनि रायजोआ खौरां बिजोङाव ओरैबायदि फोरमायो। মোৰ নামটো হ'ল সাইফুল ৰহমান আৰু গাঁওটো হ'ল আমাৰ বাঁশবাৰী। আৰু আজি ৰাতিপুৱা মানে কাৰেণ্টৰ তার ছিঙি দুটা গৰু মৰিছে। কেনেকৈ মৰিছে গৰু দুটা? গৰু দুটা মানে ৰাস্তাৰ ওচৰতে বান্ধিছিল, বান্ধাৰ পিছত কাৰেণ্টৰ তার ছিঙি গৰু দুটা মৰিছে। দিয়া নাই, নিজে আহিছিল, আহি চাই মানে দিব খুজিছিল, এতিয়াও দিয়া নাই। 2 বছৰমান হৈ গ'ল আৰু আমালোকে এপ্লিকেশ্যনো কৰিছোঁ, তথাপিও দিয়া নাই। যিহেতু এতিয়া বিল নিদিলে কাৰেণ্ট কাটি দিয়ে। হয়, স্মাৰ্ট মিটাৰটো লগাইছে গোটেইখিনি, কিন্তু তাৰ আৰু খুঁটিবিলাক চেঞ্জ কৰা নাই এতিয়াও। আৰু বিলটোতো সদায় মানে বেছি কৰি লৈ আছে। তো আজিতো গৰু দুটা মৰিলে, পৰৱৰ্তী সময়ত যদি তেনেকুৱা আৰু ঘটনা ঘটে মানুহ মৰিব পাৰে। এই কাৰণত মই আমাৰ BTR চৰকাৰ আৰু কাৰেণ্ট ডিপাৰ্টমেণ্টক আবেদন কৰিছোঁ যে এইবিলাক মানে চাব লাগে, সোনকালে দিব লাগে। আৰু এই গৰুৰ ক্ষতিপূৰণটো মানে অতি সোনকালে দিব লাগে। তো আজি বিভাগৰ ফালৰ পৰা কোনো মানুহ আহিছিল নেকি? এজন আহিছিল কাৰেণ্ট ডিপাৰ্টমেণ্টৰ পৰা, আহি চাই গৈছে আৰু গৰু দুটা পষ্টমৰ্টেম ৰিপৰ্ট খুজিছে। আপোনালোকে এতিয়া 2 বছৰমান হৈ গ'ল আবেদন কৰিছে, এতিয়াও পোৱা নাই। আৰু এই কাৰণত আমালোকে ৰাইজে কি কয় এইটো ৰাইজৰ ওপৰত।